ভদ্ৰকালে শুভদেৱ নমঃ। আই লক্ষী সোমাই আহ থেউ গেউকৈ নাথাকিবা। এই অলগদ্ধটো বা কি কৰি আছে? ইটাক গেলে উঠাই নাই নেকি বা? যদি উঠোৱা নাই ইয়াৰ পিঠি ফালি দিম আজি। দে দে ঢেঁকীত দে, চিৰা পিঠা খুন্দি দে, গুড়া সান্দাও খুন্দি দে, লাল চাহৰ লগত খাই মই আড্ডা মাৰিবা যাওঁ দে, দে 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 দে। কুকুৰ তই এটা গান মাৰি আছা, স্কুল যাব পাৰি। নহয় মানে দেউতা আহা নাই। কুকুৰ স্কুল যা তই। দে দে হ'ব দে দেউতা খং কৰিব নালাগে দে, মই যাওঁ দে স্কুল। যা তৎক্ষণাত। কলো চিন্তু কলো, বুঢ়াৰ খং উঠছি আজি। ইয়াৰ মুখখন দেখলি গম পাই ই যি বেলেগৰ তাক। অ মুকেশ, কবিতা এটা শুনে নাথাকে ভাই। দে কবিতা এটা শুনে দিয়ে। ৰা শুনি আছো ৰ। দে শুন তে। শুৱনি আমাৰ গাঁওখনি বগা বগা আপিৰে ভৰা, ৰাস্তাৰ কাষেৰে গৈ থাকিলে কিয় ঘূৰি নোচোৱা, দেখাত হ'ব পাৰে আমাৰ চেহেৰা বেয়া, মনটো আমাৰ চাফা, পকেটত নাথাকে যদিও পইচা তোমাৰ পইচাৰে ফুৰাবা। এ ভাই মজা মজা। দেখোন চিন্টুৱে। হয় দেই। বাবা চিন্টু ক'ত যা তই? দেখা নাই ক'ত যাওঁ মই, স্কুলত যাওঁ। তহঁতৰ নিচিনা মই 8 দিন নাথকো নহয়, স্কুলত যাওঁ মই পঢ়িবা। যা বাচা ভালকে পঢ়িবি, ডাঙৰ মানুহ হ পঢ়ি শুনি। কিয়া ডাঙৰ মানুহ হ'লে কি হব? তহঁতে কি কৈছে? তহঁতৰ লগত কথা কৈ থাকিলে নহয়, মোৰ স্কুল যাব দেৰি হৈছে, যাওঁ মই। বাপ্পা ঐ, চিন্তুৰ বৰ কথা হৈছে এই। হয় ভাই। যা আমিও ঘৰত যাওঁ আর। তুমিও গাধা ময়ো গাধা, তাতনো কিহৰ লাজ কৰা? গাধা বুলি ক'লে নকৰিবা লাজ, জনাই দিবা তোমাৰ পৰিচয়। মায়েৰো গাধা দেউতাৰো গাধা। ঐ কুকুৰ সদায় একে সোপাকে কি পঢ়ি থাকা? কিবা এটা সুধলি ক'ব পাৰিবেন নহয়। এই দেউতা নুসুধাকে তই। ৰ ঠিক আছে, তই প্ৰথমে ক ডাঙৰ হৈ কি কৰিবি তই? বিয়া পাতিম। নহয়, তই ডাঙৰ হৈ হবি কি? দৰা। ঐ অলগদ্ধ, মই সুধিছো তই ডাঙৰ হৈ ঘটিবি কি? কইনা ও দেউতা কইনা। আইও কি কথা কয়, মই সুধি আছো তই ডাঙৰ হৈ মায়েৰে বাপেৰে কাৰণে কি আনিবি? বোৱাৰী আনিম। আইও খালি অ জনিত আমি মাৰে বাপেৰে তোৰ পৰা কি আশা কৰো? নাইতেৰে নাতনেৰে। ঐ নৰৰ্থক, তোৰ জীৱনৰ কোনো লক্ষ্য উদ্দেশ্য নাই নেকি? আছে, আমি দুটা, আমাৰ দুটা, সুখী পৰিয়াল। ঐ কুকুৰ ৰ তোক আজি। পলা ভাল দে ইয়াৰ পৰাই।